সার্য কয় পারবে আরে গহি গভীর পথি দেখি চিন্তা করে ভরব চিন্তা করে ভরব চিন্তা করে কইলা নরে গাতি গোলা গুরু অবিফলে উপলব্ধ জ্ঞান নিষ্ফল তপস্যার অর্থ কৃষ্ণ সাধন কষ্ট করি ব্রত করি সাধনা করি অবিফল হরু কয় অসুর বিলাকক যদিও অনার্য বুলি কোৱা হয় আৰ্য ধৰ্মত কিন্তু অসুৰ বিলাক ব্ৰাহ্মণ সেই হেতু অসুৰে তপস্যা কৰিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সহজতেই বৰ দিয়ে এইবোৰ গুৰু বৃহস্পতি মোৰ সমপক্ষ নোহোৱাৰ ফলতেই প্ৰবৃত্তিৰ আশ্ৰয় লৈ মোক দেৱ সমাজৰ পৰা বিতাড়িত কৰিলে ইমান সংক্ৰান্ত দেৱতাৰ নামত কলংক কিন্তু মোৰ মন দেৱগুৰু বৃহস্পতিৰ দৰে অপবিত্ৰ নহয় তাৰ জ্বলন্ত প্ৰমাণ শত্ৰুহিৰ পুত্ৰ বুলি জানিও মই কচক প্ৰত্যাখ্যান কৰা নাই মই তাকে দেৱৰ দুৰ্লভ মৃত সঞ্জীৱনীৰ মন্ত্ৰ প্ৰিয় অৰ্জুনৰ প্ৰত্যাশিত অভিমানে সকলো শেষ কৰি উৰ্জস্বতীৰ কন্যা দেৱযানী আৰু দেৱযানীৰ সংযোগ বহু বছৰীয়া দুয়োৰে সাপতে নিমন্ত্ৰিত খণ্ডনৰ উপায় কি হে প্ৰভু কমলাক্ষ দেৱ নিৰঞ্জন কিমান সহিম আৰু যন্ত্ৰণা মন দেৱকুলৰ দ্বাৰা নিষ্পেষিত হৈ দৈত্য কুলৰ গুৰু ঘৰ ললো কান্তি কিন্তু কিমানতো দেৱতাৰ অপমানাই এই অভদ্ৰ প্ৰতি ধান্ত হয় পারবই কলকতে নাহিব শিখব কিন্তু মই যে দৈত্য কুলৰ গুৰু হৈ গৰিবীক সমাদৰ নকৰিলে ইহকাল পৰকাল কৰি থাকিব
কুখ্যাতি যাও মনের এই কলুষিতা নাশি করে যেত বড় মূর্খঙ্কর করুই আরাধনা